Hey guys, welcome back to my new video. So guys, আজিৰ ভিডিওটো কিহৰ ওপৰত হৈ আছে ইতিমধ্যে হয়তো আপোনালোকে গম পাইছে তো ভিডিও টাইটেল থাম্বনেল চাই হয়তো গম পাইছে আজিৰ ভিডিওটো কিহৰ ওপৰত হৈ আছে তো হয় গাইস প্ৰায় এমাহ হৈ গল মই এটো চেনেলত ভিডিও আপলোড কৰিব পৰা নাই সো কি হৈছে মোৰ বা কিয় ভিডিও আপলোড কৰিব নোৱাৰিলো এই বিষয়ে আজি আপোনালোকক কম তো ভিডিওটো কন্টিনিউ ভাবে চাব স্কিপ নকৰিব তো চাও প্ৰায় এমাহ আগত মোৰ হঠাৎ ৰাতি এটা বজাত পেটত বিষ উঠিছিল আৰু সেই পেটৰ বিষৰ পৰাই লাহে লাহে পাতলা পায়খানা হৈছিল উলটি হৈছিল বমি হৈছিল পিছত 2-3 দিন মান পিছত যেতিয়া মই ডক্টৰ দেখুৱাইছো তেতিয়া ডক্টৰে কৈছিল সোনোগ্ৰাফি কৰিবলৈ তো যেতিয়া সোনোগ্ৰাফি কৰিলো তেতিয়া মোৰ এটা ডাঙৰ এটা বেমাৰ ধৰা পৰিল আৰু এটো হল এপেন্ডিক্স তো আজিকালি হয়তো এপেন্ডিক্স বহুত বাঢ়ি গৈছে হয়তো আপোনালোকে জানে এপেন্ডিক্স কি হয় বহুত জানে সো এই এপেন্ডিক্স হোৱাৰ ফলত মানে এপেন্ডিক্সটো মানে ফাটি গৈছে তেতিয়া মোৰ অৱস্থা একেবাৰে বেয়া হৈছে কন্ডিশন মানে মোৰ হাতত ইমান সময় নাছিল পিছত মোৰ ফ্যামিলিৰ মানুহ গোটেইকেইটা লগ হৈ মানে বুজাবুজি কৰি পিছত মোক গোৱালপাৰা গৈ গৈছে আৰু গোৱালপাৰা লাইফ কেয়াৰ হস্পিটাল তাতে মোৰ অপাৰেশ্যন হৈছে আৰু আপোনালোকৰ দুৱাত অপাৰেশ্যনটো সাকসেসফুল হৈছে আৰু ফাইনেলি বহুত দিন আলমগঞ্জত থাকিছো আৰু থকাৰ পিছত ধুবুৰীত আহিছো কিয়নো মই যেহেতু ধুবুৰীতে থাকো ধুবুৰীতে মানে পড়াশোনা কৰিছো লগতে টিউশন কৰাই আছো স্টুডেন্ট বিয়া কৰি আছো পঢ়াই আছো সো বহুত দিন আলমগঞ্জ থাকিলো থকাৰ পিছত আৰু বেছি দিন থাকিব নোৱাৰিলো কিয়নো মোৰ ফাইনাল ইয়াৰৰ স্টুডেন্ট আছে যেটো মেট্ৰিকৰ মানে এছএলসিৰ ফাইনাল ইয়াৰৰ স্টুডেন্ট মোৰ কাছে টিউশন কৰি আছে তো সেই কাৰণে মই জলদি কৈ ধুবুৰীত আহিছো আৰু ধুবুৰীত আহি নতুন এটা ৰুম গৈছো ৰুম গৈ ইয়াতে সেটেল হৈছো কিয়নো আগত যেটো ৰুম আছে হেতু ৰুম মই এৰি দিছো তো সক ফাইনালি এখন ৰুম গৈছো সক ৰুমটো কেনেকুৱা তো গাইস ফাইনালি বৰ্তমান ষ্টেবল আছো মানে বহুত সুস্থ আছো মা দেউতাকৰ দুৱাত আৰু দুৱাত সো আপোনালোকে আৰু দোৱা কৰিব যাতে মই আৰু ভালকৈ সুস্থ হওঁ আৰু সুস্থ হৈ আপোনালোকৰ বাবে ভাল ভাল কন্টেন্ট আনিব পাৰো এটো দোৱা কৰিব সো বহুত দিন হৈ গল ভিডিও আপলোড কৰিব পৰা নাই তো হেইভাবে এটো ভিডিও আপলোড কৰি দিলো সো এতিয়া যেটো অলপ ৰেষ্টত আছো মানে আৰামত আছো মানে সুস্থ আছো তো হেইভাবে এতিয়াৰ পৰা মানে কিবা কিবি ভিডিও খবৰ সবৰ কিবা পাই থাকিব সো আজিৰ কাৰণে এখানে সো নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ গাইস থ্যাংক ইউ